এডাল হ'লেও পিন্ধাম, গছৰ পাত এখিলা হ'লেও পিন্ধাম তাক। অ' মা প্ৰিয়ম দাস ভালনে? অ' মোৰ ভাল দেই। লুকুমানি হাই বা হাই বা আজি অ' ইমান পটাপট গৈছে, মোৰ মূৰ ঘূৰাই গৈছে, মানে খোজকাঢ়ি আছো নে মূৰ ঘূৰাই আছে। আৰু এই পদডাল লগাই থাকিলে কিবা মূৰটো ঘূৰাই থাকে। মাজনী মাৰিছে মাইৰা এবাৰ হাই বুলি, হাই মাইৰা হাই মাইৰা। পোৱালীজনী ইমান ডাঙৰ হ'ল। হেল্ল' হিমা ৰাভা মৌচুমী, ভিনদেউ খবৰ ভালনে? মৌচুমী সুধিছে। ভিনদেউ খবৰ ভাল, ভিনদেউ বৰ বেয়া, মোক এৰি থৈ অকলে এই জংঘলৰ মাজত অকলে এৰি থৈ পলালে। হাই তোমাক ইমান ভাল লাগে। ফুকন ফুকন কি আছিলে? অনুৰ্ব। থেংক ইউ ছ' মাছ জি, থেংক ইউ ছ' মাছ। আৰু বাকী কেনেকুৱা গৈ আছে দিনকালবোৰ? আমাৰ ইয়াত খোলা নাই মানে খুলি দিলে আৰু ষ্টেটৰ ভিতৰতে, কিন্তু এতিয়া ষ্টেটৰ বাহিৰলৈ যাব নোৱাৰোঁ। যেনেকৈ ইয়াত বহুত ধুনীয়া ধুনীয়া জেগা আছে যাবলৈ, মই যাব পৰা নাই, তোমালোককো কাকো দেখাব পৰা নাই, দুখ হৈ আছে বহুত, উপায় নাই আৰু। হাই সঁচাকৈ দেই, কোনে কৈছে? বিদিশাই কৈছে বৰ শকত হৈছে। একদম এলে শকত হৈছে আৰু দেই। খোৱাটো এৰিব নোৱাৰো যে, একদম খাই পেটুৱা। কিন্তু এতিয়া পৰা ষ্টাৰ্ট কৰিছোঁ যে, জগিং ষ্টাৰ্ট কৰিছোঁ, ৱক ষ্টাৰ্ট কৰিছোঁ, আৰু হেৰি কৰিছোঁ, কি কয়, জিম খুলিব চাগে নেক্সট মান্থৰ পৰা, মষ্ট প্ৰবেবলি, নাজানো আৰু খোলে নোখোলে। তেতিয়া জিম যাম, তেতিয়া ক্ষীণাই যাম, টেনশ্যন নল'বা। আৰু মই 2 দিন জিম গ'লেই ক্ষীণাই যাওঁ, মোৰ সেইকাৰণে খং উঠে কেতিয়াবা, একদমেই গাত মাংসই নাইকিয়া হৈ যায়। তাৰপিছত মোৰ দুখেই লাগে, তাৰপিছত আকৌ খাওঁ মাংস পাবলৈ। উপায় নাই, মোৰ বডিটো বহুত মানে ফ্লেক্সিবল হয়। শকত বৰ পটকটো, ক্ষীণ পটককৈ হৈ যাওঁ। বাকী খবৰ? মোৰ মাজনী মোৰ বৰ ভাল দেই। আৰু ঘৰ আহিলে লগ পাম, মা ঘৰ। চিঞৰ লগ পাম।